দায়িত্ব আহিছে নে নাই কোনোবা 6 শিডিউল মিঠা বস্তু নে তিতা বস্তু এইবিলাক কবলৈ কোনোবা আহিছে নে নাই আগত আহা নাই ন আহা নাই কোনো লাগিব কাৰ্বি আংলং কোনো নাই যে আমাৰ গাঁও সকল তিৱা সকল কাৰ্বি সকল এই 6 শিডিউল সংবিধানটো কি বস্তু কি শক্তি আছে ট্ৰাইবেল সকল কাৰণে এইটো বস্তু কোনো কোৱা লিডাৰ আহা নাই এলভিন তেৰণ আহিছে নে এদিনমান এইটো মনে মনে আছে ভয় লাগিছে নি আপোনাৰ লগত আহাই নাই নেকি এবাৰো আহা নাই আৰু মাছলাই আহিছে নেকি মাছলাই 6 শিডিউল কিতাপ লৈ আনে নেকি আহা নাই এইটো কাঠাৰ চাৰ এতিয়া হাতত পুৰা 6 শিডিউল কিতাপ লৈ আনিছে আপোনাৰ লগত যদি শুনিব বিচাৰে চাৰে পুৰা 5-6 ঘণ্টা ক'বলৈ ৰেডি হৈ আছে আধা ঘণ্টা মান বহি গুচি গ'ল কিছুমান 5 ঘণ্টা বহিব নে নাই বহিবই আচ্ছা 6 শিডিউল কথা জানিবলৈ বহিব আকৌ আমি বহিব লাগিব এইটো অকল তিৱাসকল কাৰণে নহয় যিমান ট্ৰাইবেল আছে কাৰ্বি কুকি ৰেংমা নাগা সব আমি 6 শিডিউল কিয় পাৱাৰ দিছে আমাৰ কাৰণে এইটো বস্তু আমি জানিব লাগে হয় নে নহয় এইটো আৰম্ভণি এইটো কাৰণে মই বেছি ক'বলৈ নিবিচাৰো আৰু মই সেকেন্ডলি এটা ধন্যবাদ দিব বিচাৰো RSS টো এজন ইণ্ডিয়া ভাৰত দেশত RSS বোলে সংগঠন আছে এই সংগঠনটো ভাৰত দেশত এটা হিন্দু ৰাষ্ট্ৰ দেশ বনাব বিচাৰিছে এইটো হয় নে নহয় হয় ন আৰু বিজেপি পাৰ্টিৰ বেকসাইড এই RSS টো তাতে খাৰা হৈ আছে এইটো গম পাই নে নাপায় আপোনাৰ লগত পায় ন ঠিক আছে তেতিয়াহ'লে আমাৰ মানুহ ভাবিছে বহুত কাৰ্বি বিলাকো RSS জইন কৰিছে আচৰিত হৈ গ'ল কিন্তু আমাৰ কাৰ্বি মইতো খ্ৰীষ্টানো নহয় মই আৰণ বাৰীণ কয় মই কেতিয়াবা ছাগলী কাটে মুৰ্গী কাটে এইবিলাক পূজা কৰে আমাৰ আৰণ বাৰীণ কয় আপোনাৰ তিৱাসকলো এইটো আছে চাগে হয় নে নহয় আছে মই জানো কাৰণ মই নিজে আমাৰ লুৰুডলৈ এতে ঘৰ মই গৈছো ঘৰৰ ভিতৰতে সব আছে এই কিবা আছে কিবা কিবি ছাগলী কিবা মুৰ্গী কাটিবলৈ সব জাগাত সব এইবিলাক আছে হয় নে নহয় এইটো কাৰণে আমাৰ মানুহ ভাবিছে যে RSS টো ইমান বিজেপি কাৰণে শক্তি কৰি দিছে ট্ৰাইবেল কাৰণে শক্তি কৰিব নেকি মই ভাবিছে আমাৰ মানুহ কাৰ্বি বিলাকো ভাবিছে তিৱা বিলাকো ভাবিছে কিন্তু আমাৰ কাৰ্বি বিলাকো RSS জইন কৰি কিনি দেখি পালো যে এইটো কেতিয়াও আমাৰ কাৰণে শক্তি কৰিবলৈ সংগঠন নহয় RSS টো বোলে RSS পৰা ৰিজাইন কৰি APSLC পৰা জইন কৰি আহি গ'ল আমাৰ পাৰ্টিত আৰু মই আজি গম পালো এই ভাবি কিনি আজি APSLC মিটিঙত বহি আছে হয় নে নহয় এটা এটা ডাঙৰ খবৰ আৰু এইটো ডাঙৰ এটা আমাৰ কাৰণে ভাল কথা বলে মই এইটো লৈ গৈছো ভাবিলো আৰু এই বিজেপি এতিয়া আমাৰ কাৰণে কি ক'লে প্ৰথমত ক'লে যে আমাৰ কাৰণে ইয়াত কাৰ্বি আংলং আৰু NCL's কাৰণে অট'নমাছ ষ্টেট দিম কৈছে হয় নে নহয় অট'নমাছ ষ্টেট দিম কৈছে কিন্তু এতিয়া বিজেপি ৰুলিং হোৱাৰ পিছত 10